ওহৈ চততে চকৰি ধিন্দো দো বহাগত বকৰি ধিন্দো দো বহাগত বকৰি ধিন্দো দো জেঠতে মনা ধিন্দো দো ধান ওহৈ কৰো বিহুৰ দিনা ধিন্দো দো বস্ত্ৰ দান কৰিবা ধিন্দো দো বস্ত্ৰ দান কৰিবা ধিন্দো দো ঐতে পাবা বৈকুণ্ঠ ধিন্দো দো ধান ওহৈ মোৰ মামনি পাখৰৈ গোলাঘাটৰ গোলাপ ফুল মোৰ মামনি পাখৰৈ যোৰহাটৰ তগৰ ফুল মোৰ মামনি পাখৰৈ জামুকুৰি বাগানৰ চাহ বঢ়িয়া ভাল হৈছে আমাৰ এইফালে দাদা কক কক মেছেজ আহিছে নেকি মোবাইলত নহয় মানে এটা প্ৰশ্ন আছে এইটো মোকো যথেষ্ট মানুহে সোধে আচলতে মণি আৰু মই আচলতে ভাই ভণ্টি নেকি আৰু আমাক কেনেকুৱাকৈ মানে কি পালে আচলতে মোৰ ঘৰ হ'ল বাইহাটা চাৰিআলি মই আগতে মঞ্চত কমেডি কৰিছিলোঁ ডিৱাই কমেডি কিঙত গৈছিলোঁ তাৰে পিছত মানে কি মনমত বৰুৱা দেৱক এই মুহূৰ্তত মই বৰুৱা এখেতক মই খুৱাইছোঁ এখেত মানে কি এখেতে মোক পালে তাৰপিছত মানে কি মোৰ কি চালে মই গম নাপাওঁ এখেতে ক'লে কি তোৰ প্ৰতিভা যথেষ্ট আছে তাৰপিছত মোক মোৰ শ্ৰদ্ধাৰ মৃদুল ভূঞাদেৱ তেতিয়া ভাড়া ঘৰত আছিলে তেখেতৰ ওচৰলৈকে পঠালে এখেতেও তাত মানে মোৰ 3 দিনৰ কাৰণে বনা শ্বুটিং হ'ল তাৰপিছতেই 2 মাহমান পিছত আকৌ মানে মনমত দাই আমাৰ বেহৰবাৰীৰ কথাটো ক'লে তাহাঁতো মই আহিলোঁ তাৰে পিছত এদিন হঠাতে মাতি দিলে মাতি দিয়াৰ পিছত মানে কি গম পালোঁ আৰু মণিৰ ককায়েক তেনেকুৱা আচলতে যদি পাওঁ তেনেকুৱা কিন্তু এতিয়া এনেকুৱা হৈছে মানে আচলতে যোৱাবাৰ প্ৰগ্ৰেম কৰিবলৈ গ'লোঁ মণিৰ লগত 5খন মানত মানে মঞ্চৰ পৰা নামি যদি মই ক'ৰবাত এনেও যাওঁ 5 মিনিট দেৰি হ'লে তাই ফোনটো মাৰে তক